গাইজ মই সমজ্যোতি বৰাই মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ তেজপুৰ বামুণী পাহাৰ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ফাইনেলি পাই গ'লো আমি বামুণী পাহাৰ। বামুণী পাহাৰ বহুত মহত্ব আছে। মানে বামুণী পাহাৰ বুলি ক'লে মানে কি হ'ল, ইয়াত আজি 100 বছৰৰ আগতে মানে ইয়াত মানে বহুত মঠ মন্দিৰ মানে ভাগি গৈছিল। ভূমিকম্প হোৱাৰ ফলত মানে বহুতখিনি মঠ মন্দিৰ ভাগি গৈছিলে। ভাগি যোৱাৰ ফলত চাওক এই শিলখিনি দেখিছে, এইখিনি শিল মানে ইয়াত বৰ ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিছে। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে গম পাই চাগে ভৈৰৱ মন্দিৰৰ লগতে আছে বামুণী হিলছ। আৰু এতিয়া আপোনালোকে দেখা পাইছে চাগে বহুত শিলৰ মূৰ্তি ভাঙি পৰি আছে ইয়াত। বামুণী পাহাৰৰ তেজপুৰৰ পৰা 3 কিলোমিটাৰ মানৰ দূৰত পাব ব্ৰহ্মপুত্ৰ এটা সৰু টিলা অৱস্থিত। আৰু মই নৱম আৰু দশম ফাইনেলি আমি জনামতে নৱম আৰু দশম শতিকাৰ সময়ত মানে মানে আমি জনামতে নৱম আৰু দশম শতিকাত মানে সকলোবোৰ তেজপুৰৰ মঠ মন্দিৰবোৰ ভাগি গৈছিল। আৰু আমি জনামতে মানে যিমানখিনি মানে মন্দিৰ ভাগি গৈছিল, গোটেইখিনি মন্দিৰ মানে এই বামুণী পাহাৰতে মানে সংৰক্ষণ কৰি থৈছিল ধুনীয়াকৈ। আপোনালোকে দেখা পাইছেই। চ' আমি জনামতে ইয়াত যিমানখিনি মানে শিল আছে, ইয়াত নৱম আৰু দশম শতিকাৰ শিলসমূহ। আৰু মই জনামতে পাহাৰটোত এটা বিষ্ণু মন্দিৰো আছে বুলি গম পাইছোঁ। আৰু তাৰ মন্দিৰ চাৰিওফালে শিৱ মন্দিৰ আছে। কিন্তু আৰু 1000মান বছৰ পূৰ্বে এটা ভূমিকম্পই সকলোবোৰ মানে আজি নৱম আৰু দশম শতিকাত মানে যিটো ভূমিকম্প হৈছিল, ভূমিকম্পৰ মানে যিমানখিনি মঠ মন্দিৰ ভাগি গৈছিল, ভাঙি যোৱাৰ ফলত মঠ মন্দিৰখিনি আনি বামুণী পাহাৰতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছিল। আৰু আমি জনামতে মানে এই শিলবোৰ বিষ্ণু আৰু বেলেগ দেৱতাৰ মূৰ্তি আছে বুলি কোৱা হয়। তাৰ উপৰিও ইয়াত দুৱাৰ খিৰিকী খুটা, ওপৰফালে পথালি শিল, তাৰ উপৰিও জীৱ-জন্তুৰ মূৰ শিলত দেখা পোৱা গৈছে। আৰু আমি জনামতে ইয়াত শিলৰ ছটা আৰু এইবোৰৰ মাজত চাপ আৰু ফুলৰ আৰু বিশেষকৈ ইয়াত মানে ফুলৰ কটা শিলো পোৱা যায়। আৰু আপোনালোকে চাওক, এয়া একদম পূৰা শিলত কাটি মানে শিলৰ ফুলবিলাক আৰু শিলৰ খুটাই পৰি আছে চাওক। আৰু এইটো শিলৰ মানে বিশেষকৈ কি হ'ল, উঠিব মানে নাপায়, কিন্তু এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে পূৰা উপস্থিত হৈ গৈছোঁ।
চাওক কিমান শিল আছে, চাওক কিমান মঠ মন্দিৰ ভাগিছিল। ওকে গাইজ, সো ভিডিওটো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই, টাটা।